हेलो फ्रेंड की खबर सकलोरे आशा करू ভাল আৰু মোৰো ভাল পুনৰবাৰ মেঘালী ব্লগছলৈ স্বাগতম জনাই আজি ভিডিওটো স্টাৰ্ট কৰিব লৈছো আৰু আজি আসলি মেলি আছো আজি মন্দিৰ যাও কলৈ যাও কি কৰো আপোনালোকক দেখাই থাকিম গতিকে বলক তেতিয়াহলে ভিডিওটো স্টাৰ্ট যা ঠিক লৈ লওঁ দেই ধুনীয়াকে আমি কলপাত খন কাটি থৈ দিছো পিঠা কাপোৰ পিন্ধিলানে টাটা বাই আমি যাও দেই আমি যাও তো ওপৰত থাকিবি বাই বাই এই আটাকেইটা ওপৰত থৈ দি এই গ'ল বলা হল ড্ৰেছ চেঞ্জ নকৰিলা ক'ত কৰিবা বলা সেয়া বিছনাখনৰ অৱস্থা চোৱা কি কৰিলা Ya kan yang aku dia. तो फ्रेंड फाइनली আমি আহি গলো এয়া বাইক बहुत दुख লাগি আছে ও কালি মোবাইলটো সফটওয়্যার মানে রিস্টার্ট মাইলো রিস্টার্ট নতে মোবাইলৰ নাম্বাৰ ফটো একো নাই মন্দিৰ পাৰ হৈ আহিলো তাৰপিছত ধুনীয়াকে আমি গৈ আছো আহি পালোহি আমি গাভৰু দলঙত গাভৰু দলং পাই গলো এখন গাভৰু দলং দেখিছো আৰু ফাইনেলি আমি মন্দিৰ ভাগ পাই গলোহি বলক আপোনালোকে একদম মন্দিৰত গৈ আপোনালোকক দেখাই আছো গাড়ী তললৈ লৈ গ'ল এইয়া बोलबम আছে দেই बोलबम আছে দেই এয়া बोलबम আছে দেই बोलबम শম্ভু কৈ দিয়া শম্ভু বুলি কৈ দিয়া শম্ভু কৈ দিয়া এয়া পাই গলোহি আমি এয়া গাভৰু দলঙৰ কাষত এই ভাগ মন্দিৰ দেখাই আছো দেই ৰব এয়া আমি মন্দিৰলৈ গৈ আছো আমাৰ টিকলা আৰু বাপেক সেয়া আগতে গ'ল এয়া আমি গৈ আছো এতিয়া এইটো টিকলা এই ভাগৰ মন্দিৰ চাই লওক কৃষ্ণ কৈ দিয়া শুন শম্ভু কৈ দিয়া শম্ভু কৈ দিয়া আৰে শম্ভু কৈ দিয়া শম্ভু কৈ দিয়া পানী চোৱা দেখা ইয়া চোৱা ইয়া পানী চোৱা নদী ইয়া নদী তো ফ্ৰেণ্ড এই ভাগ মন্দিৰ আৰু যদি আপোনালোকে আহিবলৈ বিচাৰে তেতিয়াহ'লে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাভৰু বুলি কয় শিৱ মন্দিৰ ঢেকিয়াজুলিৰ পৰা অলপমান আহিয়ে তাৰপিছত এই জেগাটো বহুত ধুনীয়া লাগিলে আমি বহুত সময় তাত থাকিলোঁ প্ৰসাদ চসাদ খাই মেলি আহিলোঁ মানে ধুনীয়া পৰিৱেশটো চাওকচোন আৰু কাষতে নদীখন বৈ আছে গাভৰু নদী এয়া কিমান মানুহ বহুত মানুহ হৈছিলে আপোনালোকক দেখাব নোৱাৰিলোঁ মই পিছলৈকে বাৰু চাই লওক যিখিনি পাৰিছোঁ সেইখিনিকে দেখাইছোঁ ভাল লাগিলে সকলোৱে লাইক কমেণ্ট কৰিব কিন্তু চাই লওকচোন মন্দিৰ ভাগ ইমান ধুনীয়া লাগিছে পুৰা নিজান জান একদম নদীৰ হাৱা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে একদম পানীৰ পৰা ঠাণ্ডা ঠাণ্ডা ভাৱটো আহি আছে বহুত ভাল লাগিছে আমাৰ টিকলায়ো বহুত ভাল পালে আজি বহুত ভাল পালে আৰু সেয়া তাৰ লগত খেলাই থাকোঁতে ইমানেই ডাঙৰ জোক এডাল আহিলে নহয় সি দেখি বহুত ভয় খাইছে আৰু ময়ো দেখি ভয় খাই গৈছোঁ ন এনেকুৱা জোক আগতে মহৰ গাত লাগি আহে আমাৰ ঘৰতে মহ আছিলে আগতে পকা থকা দিনত আৰু মহৰ গাত লাগি আহে বহুত দিনৰ পিছত জোক দেখিছোঁ চাওকচোন জোকডালে কেনেকৈ আছে
তো ফ্ৰেণ্ডছ আমি মন্দিৰৰ পৰা আহিলোঁ মানে আপোনালোকক দেখাব নোৱাৰিলোঁ কিহৰ কাৰণে মন্দিৰটো দেখালোঁ মানে বাকী কি কৰিলোঁ প্ৰসাদ চসাদ খালোঁ তাত অলপ দেৰি হ'ল তাতে সেইটো কাৰণে মানে আপোনালোকক দেখাব নোৱাৰিলোঁ কি হ'ল মানে ৰাতি বতাহ ধুমুহা আহিছিলে বতাহ ধুমুহা অহাৰ পিছত কাৰেণ্টটো কাটি থৈ দিছিলে মোবাইলত 6% চাৰ্জ হৈছিলে তথাপি আপোনালোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব চালোঁ যিখিনি পাৰোঁ দেখালোঁ আৰু এতিয়া ঘৰলৈ আহি কাপোৰ কানি সলালোঁ মা ঘৰলৈ আহিলোঁ আৰু ভাত পানী খাই ল'লোঁ এতিয়া আবেলি হ'ল আবেলি এতিয়া বাজিছে 5:20 আৰু এতিয়া আমি টাউনলৈ গৈ আছোঁ আৰু ক'ত গৈ আছোঁ কিয় গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আপোনাৰ প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক তেতিয়াহ'লে আজি আমি গৈ লওঁ ক'লৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে বাই বাই ক'ত আহিছা ক'ত আহিছা ক'ত আহিছা আন্ধাৰ হৈ গ'ল হাই গৈ দিয়া সেইফালেহে আছিলে পোৱালি সেইয়া জুলনা খেলিবা দুলি দুলি আন্ধাৰ হৈ গ'ল কিবা এটা কাম আছিলে কামত আহিছিলোঁ কামটো কৰি আহোঁ মানে একদম আন্ধাৰ হৈ গ'ল দেখিছেনে একদম বেয়া নাপাব আন্ধাৰে মুন্ধাৰে আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই খেলিবা নেখেলা খেলিবানে মায়ে হেলমেট খোলাই নাই হয়নে আহি আছোঁ ৰাতি হৈ গ'ল একদম আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ কলিজাক মই আজি হেৰিলৈ নিছোঁ আমি পাৰ্কলৈ মানে নিছোঁ আৰু সি বহুত ভাল পালে আৰু আপোনালোকে যদি কেতিয়াবা অহা নাই আহিব তেজপুৰতে আছে আমাৰ চিত্ৰলেখা উদ্যান কেতিয়াবা আহিব কলপাৰ্ক আৰু বহুত ভাল লাগিলে তাতে পৰিৱেশটো আপোনালোকক দিনত হোৱাহে ধুনীয়াকৈ দেখালোঁ হয় বাৰু পিছৰ কেতিয়াবা আমি যদি আকৌ টাউনলৈ যাওঁ আকৌ আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম মোৰ ব্লগবিলাক এনেকৈ চাই থাকিব যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু তাতে সৰু পোৱালিৰ কাৰণে এনেকৈ খেলা বস্তুবিলাক বহুত ধুনীয়া হয় আৰু পোৱালিবিলাকে বহুত এনজয় কৰিব পাৰে চাওকচোন আমাৰ সি নিজেই কৈ আছে ধূলি ধূলি নিজেই কৈ আছে আৰু বহুত ভাল লাগিলে ইমান ধুনীয়া পৰিৱেশ চাওকচোন চবেই খেলি আছে আৰু আমিও খেলিছোঁ নেখেলা নহয় ডাঙৰো খেলিব পাৰে বাৰু যিবিলাক সৰু পোৱালীয়ে খেলা সেইবিলাক সৰু পোৱালী আৰু ডাঙৰে খেলাও বেলেগ বেলেগ আছে চাওকচোন কি ধুনীয়া লাগিছে খেলি বহুত ভাল লাগিছে চাওক পৰিৱেশটো কিমান ধুনীয়া ৰাতি লাইট জ্বলি আছে ৰাতি মানে বেছি ৰাতি নহয় 6:30 বাজিছে 7টা বজাত বন্ধ কৰিব আৰু সেয়া চাওকচোন কিমান ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আৰু লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব মই তাতে ফটো কেইখনমান ক্লিক কৰি থৈ দিয়া আছে আপোনালোকক লাষ্টত মই দেখাই দিম ভিডিঅ'টো শেষলৈকে চাওক শেষত মই দেখাই আছোঁ ফটোকেইখন চাই থাককচোন কিমান ভাল লাগিছে পৰিৱেশটো বহুত ধুনীয়া
আৰু অকণমান সেয়াই টিকলাৰ লগত ময়ো টিকলি হ'লোঁ, অকণমান খেলিলোঁ। তাকো আমি মাক বাপেক হিচাপে অকণমান সময় দিব লাগে ন, সেইটো কাৰণে তাকো অকণ ভাল লগাবলৈ লৈ গ'লোঁ আজি পাৰ্কলৈ। আমি বেলেগ এটা কামত গৈছিলোঁ, কামটো নহ'ল বাৰু, নহওঁতে ইমান দেৰি হ'ল। চাওকচোন ইমান ফূৰ্তি পাইছে সি খেলি খেলি, বহুত ভাল পাইছে। মাকৰ লগত খেলিছে, বাপেকৰ লগতো খেলিছে, এয়া বাপেকৰ লগত খেলি আছে। এফালে চাই দিয়া, এফালে চাই দিয়া। আৰু এই চানাটো খাই বহুত ভাল লাগে, বিশালৰ সন্মুখত আছে, কেতিয়াবা আহি খাব, বহুত ভাল লাগে। ধুন বাই বাই বুলি কৈ দিয়া, ধুনু বাই বুলি কোৱা। বাই 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 বাই। আজি অহা বহুত দেৰি হৈ গ'ল, বাপেক কামৰ পৰা অহা দেৰি হ'ল, সেইটো কাৰণে টিকলাক লৈ দেৰিকৈ পালোহি। আৰু এতিয়া 7টা বাজি গ'ল আৰু এতিয়া পাৰ্ক বন্ধ কৰিলে। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তেতিয়াহ'লে বেলেগ এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। বাই বাই দেখা, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। এটা চোৱা, এটা চোৱা, এটা চোৱা, বাই বাই কৈ দিয়া।